সকলোকে মোৰ ইউটিউব চেনেল বৰ্ণালী বৰালৈ স্বাগতম জনাইছোঁ। মোৰ এই ভিডিঅ'টোৰ যোগেদি দেখুৱাওঁ যে মোৰ বাৰ বিয়াৰ কিছুমান সৰু সৰু মুহূৰ্ত। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। মোৰ মন কাগজৰ নাও সদায়ে উতুৱাও, তোমাৰ কথা ভাবি জানৈ বদলিলে চাও, তোমাৰ কথা ভাবি জানৈ বদলিলে চাও। মৰমতে গৈ নিচু কামে ঐ ৰাখিম হেঁপাহেৰে মোৰ দুবাহুতে লৈ। নিমন্ত্রণ জানা
স্বামীকে ভজিবি ভকতি কৰিবি প্ৰাণৰে দেৱতা ঐ প্ৰাণৰে দেৱতা যা মাজনী দূৰণিলৈ দীঘলকৈ উৰণি মূৰতে লৈ মাৰৰে ঘৰখন এৰি থৈ পৰকা পোন কৰি লবি গৈ যা মাজনী দূৰণিলৈ দীঘলকৈ উৰণি মূৰতে লৈ শহুৰকে সেৱাতি জনাবি দুঘৰিতে ধৰি দুঘৰিতে ধৰি জেঠাল বৰজনাকে প্ৰণামে কৰিবি ননদক মৰমে যা মাজনী দূৰণিলৈ
মৰমে লখিমী বোৱাৰী হবি লাগিব মাজনী বিয়াৰ কেইখনমান ধুনীয়া ধুনীয়া ফটো চাওঁ আহক। স্বামীকে ভজিবি ভকতি কৰিবি প্ৰাণৰে দেৱতা ঐ প্ৰাণৰে দেৱতা গোসাঁইৰে থাপনাত চাকি গছ জ্বলাবি পুৱা গধূলিতে পুৱা গধূলিতে তোক কুশলে ৰাখিব ঈশ্বৰে আশীষ দিলোহিয়া পূজাৰী আজি ঐ যা 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 মাজনী দূৰণিলৈ দীঘলকৈ উৰণি মূৰতে লৈ যা 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 মাজনী